কিহৰ ইমান নাই নাই কৰি থাকে হে? বিহুত গোটেইকেইটাকে কাপোৰ দিব লাগিব। লাগিবই আমাক। হ'ব, যি লাগে তহঁতক তাকে দিম। এতিয়া তহঁত ইয়াৰ পৰা যা, মোক অলপ অকলে থাকিবলৈ দে। শইকীয়া, এই কথা এটাৰ কাৰণে ফোন কৰিলোঁ। কোৱাচোন কি কথা? কাইলৈ যে আপোনাক এই পইচাটো দিয়া কথা আছিলে, দিব নোৱাৰিম বুজিছেনে? তাৰ চালাটোৰ কথাৰ পেলো নাই নেকি? মই আপোনাৰ ভৰিত ধৰিছোঁ দাদা, মোক আপুনি ভুল নুবুজিব। অহা মাহত মই গোটেইকেইটা পইচা ঘূৰাই দিম। হেৰি উঠিলে? আপুনি একো চিন্তা কৰি নাথাকিব, তেখেতৰ পইচাখিনি আজিয়ে ঘূৰাই দিয়ক। অৰুণোদয়ৰ পইচাটো উলিয়াই দুইটাকে যি পাৰোঁ দিম। মই পিছে পৰেও ল'ব পাৰিম। আপুনি মুঠতে আমাক বেয়া পাই নাথাকিব। দেউতাক হিচাপে মোৰো মন যায় তোমালোকৰ অভাৱবিলাক পূৰ কৰিবলৈ, কিন্তু পৰিস্থিতিয়ে এই সকলোবোৰ সুখ কাঢ়ি লৈ যায়ও।